অৱশেষত যেন ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে সকাহ পালে। যোৱা 4 মাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীৰ পুথিমাৰী নৈৰ মথাউৰি ছিঙাৰ পিছত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল প্ৰায় 20খনতকৈও অধিক গাঁৱৰ ৰাইজে। যাতায়াতৰ একমাত্ৰ পথটো বন্ধ হৈ পৰিছিল। টুলুঙা নাৱেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছিল শ শ গঞাই। ৰোগীসকলক চিকিৎসালয় নিয়াৰ ক্ষেত্ৰতো বৰ্তমানেও ব্যাপক অসুবিধাৰ সন্মুখীন হয়। পিছত দিন ৰাতি একাকাৰ কৰি ঠিকাদাৰ চান্দুপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মথাউৰি ৰিং বান্ধৰ নিৰ্মাণ কৰা হৈছিল যদিও এবাৰকৈ তিনিবাৰেই বন্ধা ৰিঙৰ বান্ধ নৈৰ পানীৰ প্ৰবল সোঁতে ছিঙি পেলাইছিল। আমাৰ যিটো মথাউৰি ভাঙি গ'ল, নিশ্চয় বহুত অসুবিধা হৈছিল। অসুবিধা মানে এনেকুৱা অসুবিধা হৈছে, আমি ৰঙিয়াত আপ ডাউন কৰাতে বহুত অসুবিধা হয়, ঘূৰি ঘূৰি যাব লগা হয়। এতিয়াও অকণমান সকাহ পাইছোঁ ৰিং বান্ধটো হোৱাৰ কাৰণে। আমাৰ চৰকাৰৰ ফালৰ পৰাই হওক বা অন্য কোনোবাই দলেই হওক কৰিছে, তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাই। তেখেতসকলে বহুত ৰিং বান্ধ হৈছে দুবাৰ। ফাৰ্ষ্ট এবাৰ বান্ধ দিলে, ৰিং বান্ধ দিলে। সেই ৰিং বান্ধটো প্ৰথমবাৰ ভাঙি লৈ গ'ল পানীয়ে। তাৰপৰা যেতিয়া এবাৰ আমাৰ ঠিকাদাৰ আছিল, যিটো ঠিকাদাৰ আছিল সেই ঠিকাদাৰটো আমাৰ চেঞ্জ কৰা হ'ল। চেঞ্জ কৰাৰ পাছত আৰু এটা নতুন ঠিকাদাৰ আহিলে। সেই নতুন ঠিকাদাৰটো আহি কিনে আমাৰ ৰিং বান্ধটো মানে ভালদৰে মেৰামতি কৰিছে আৰু আমাৰ ৰোগীৰ বাবে আমাৰ মানে ভাল হৈছে আৰু আমি ৰোগীৰ বাবে বহুত আমি ভাল হোৱা হৈছে মানে। আৰু আমাৰ মেডিকেল যাব লাগে বা কিবা হেৰি কৰিব লাগে, তাৰ কাৰণে বহুত ভাল হৈছে আৰু আমাৰ। অৱশেষত মথাউৰিৰ ৰিং বান্ধটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলে। বৃহত্তৰ বগৰীবাৰী অঞ্চলৰ ৰাইজে এই ক্ষেত্ৰত যথেষ্ট সকাহ লাভ কৰে আৰু ঠিকাদাৰ আগৰৱালাৰ শলাগ লয়। ৰঙিয়াৰ পৰা চৈয়দৰ মুস্তাফা আহমেদৰ